আজি মই আপোনালোকক লৈ যাম নীল আৰু অনন্যাৰ দেশলৈ। JB কলেজৰ এটা আধৰুৱা প্ৰেম কাহিনী। সেইদিনা আছিল 2007 চনৰ আগষ্ট মাহৰ 2 তাৰিখ। নীল আৰু তাহাঁতৰ বন্ধুবৰ্গ সকলো ব্যস্ত। তাহাঁতৰ মৰমৰ JB কলেজৰ বাবে সেইদিনা নতুন সকলক আদৰা ব্যাপক প্ৰস্তুতি চলিছে। সকলো ব্যস্ত নিজৰ নিজৰ কামত। তেতিয়া সিহঁত ডিগ্ৰী ছেকেণ্ড ইয়েৰ। সেইদিনা সিহঁতৰ নিজকে অলপ ডাঙৰ যেন অনুভৱ হৈছিল, কাৰণ হাই ছেকেণ্ডেৰী দুটা বৰ্ষ একেখন কলেজতে শেষ কৰি এতিয়া কলেজৰ যেন জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ দিশে সিহঁতবোৰ। মনত গম নোপোৱাকৈ সিহঁতৰ বহুত আশা ফুটি উঠিছিল। কিছুমান এনেকুৱা অনুভৱ যিবোৰ আগে পিছে কেতিয়াও হোৱা নাছিল। সেইদিনা আছিল সেই বছৰৰ আগষ্ট মাহৰ 22 তাৰিখ। নীল আৰু সিহঁতৰ লগত সকলোৱে মিলি নতুনকৈ ডিগ্ৰী লৈ অহা ভাইটি ভণ্টি কেইটামানৰ লগত চিনাকি হোৱাৰ কথা ভাবিলে। বহুতৰ লগতে চিনাকি হ'ল, ভাল লাগিলে সিহঁতৰ। কিছুমানে হাঁহি হাঁহি ওলাই গ'ল ৰুমৰ পৰা, আৰু কিছুমানৰ নামটো কি কওঁতেই ভয়ত অৱস্থা কাহিল হৈ গ'ল। কিন্তু তাৰ মাজতে দেখাত মৰম লগা যেন লগা এজনী হাঁহিমুখীয়া ছোৱালী, নাম অনন্যা। বিভাগটো নকওঁ আৰু দিয়ক। ঘৰ যোৰহাটতে যদিও আগতে কেতিয়াও ক'তো নেদেখা আৰু লগ নাই পোৱা। তাইৰ মুখখন আছিল নীলৰ বাবে একেবাৰে অচিনাকি। প্ৰথমবাৰৰ চিনাকিতে তাই নীলক যেন বহুত আশা মনত দি থৈ গ'ল। তাৰ জীৱনত আগে পিছে নোহোৱা কিছুমান অনুভৱ মনত হ'বলৈ ধৰিলে। সিও নাজানে সেয়া কি আছিল। তাৰ আৰু বহুত কথা পাতিব মন আছিল, বহুত প্ৰশ্ন সুধিব মন আছিল অনন্যাক। কিন্তু নিজৰ মনটো সি নিজেই ক'লে, আজি প্ৰথম চিনাকি হওঁতেই ইমান কথা সুধিব নোৱাৰি, বেয়া হ'ব। বছ আজিলৈ হৈ যাব নীল, হৈ যাব। দ্বিতীয় দিনা সি কলেজলৈ আগতকৈ সোনকালে ওলালে। কেতিয়া কলেজলৈ যাওঁ, কেতিয়া পাওঁ, তাৰ মনটোত তেনেকুৱা লাগিল। 9 বজাৰ আগতেই কলেজ পালেগৈ। প্ৰথমটো ক্লাছ নকৰিলে। মনত বহুত কথা ভাবি গ'ল। তাইক লগ পাই কেনেকৈ মাতিব, কি পাতিব। কিন্তু নাই, তাইচোন অহাই নাই। বৰপাত্ৰ কুটিৰৰ সন্মুখত নীল আৰু তাৰ বন্ধু ভাস্কৰে অধীৰ অপেক্ষাত বাট চাই আছিল, কেতিয়া আহিব অনন্যা। হঠাৎ নীলৰ চকু কলেজৰ গেটৰ ফালে পৰিল। সি অনন্যাক দেখি মনটোত বেলেগ এটা অনুভৱ কৰিলে। বন্ধু ভাস্কৰৰ সৈতে গেটৰ ফালে এনেকৈ আগবাঢ়িল যেন সেইফালে সিহঁত দুটাৰ বিশেষ কামহে আছে। মনত বহুত আশা, কেনেকৈ তাইক মাতিব, কি কথা পাতিব। হঠাৎ অনন্যাৰ চকু নীলৰ ফালে পৰিল। এটা মিচিকীয়া হাঁহি মাৰি তাৰ কাষে দিয়ে খৰকৈ তাই পাৰ হৈ গুচি গ'ল। সি মাতো কৰি থাকোঁতে পাৰেই হৈ গ'ল। ধেৎ, মাতিবলৈ সুবিধাই নাপালোঁ। সি নিজেই নিজৰ মনটোক ক'লে। কিন্তু সেই সময়ত তাক দি থৈ যোৱা তাইৰ সেই মিচিকীয়া হাঁহিটোৱেই যথেষ্ট আছিল তাৰ কাৰণে। সেই হাঁহিটোতে সি পাইছিল 45 মিনিট ৰৈ থকাৰ আত্মসন্তুষ্টি। হঠাৎ তাক বন্ধু ভাস্কৰে ক'লে, হ'ব বৈ, আজিলৈ হ'ল যদি 9:45 ক্লাছটো কৰোঁগৈ। এনেকৈ দিনবোৰ বাগৰি গ'ল। লাহে লাহে হাঁহিৰ পৰা সিহঁতৰ মাজত এটা দুটা কথা হ'ল। তাৰপিছত দৈনিক এবাৰকৈ হ'লেও লগ পোৱা, আৰু দিনটোত আধা ঘণ্টালৈ হ'লেও অলপ সময় একেলগে কটোৱা যেন নীল আৰু অনন্যাৰ প্ৰতিদিনৰ ৰুটিনত আহি পৰিল। সেই সময়ত তাইৰ ফোন নাম্বাৰ খোজা কলেজখনত কেইবাজনো ওলাল। কিন্তু নীলে প্ৰথমবাৰ বিচৰা দিনাই অলপ সময় ৰৈ তাইৰ হাতৰ বহীখন শেষৰ পাতৰ ফালে কিবা এটা লিখি দিলে, আৰু পিছত ঘৰত গৈ চাবলৈ গ'লে। আৰু তাত কি লিখা আছিলে জানে? নাম অনন্যা। মোক ফোন কৰাৰ সময় ৰাতি 8:30 বজাৰ পৰা 9:30 বজাৰ ভিতৰত। সেইদিনা নীলৰ মনটোত যেন বেলেগ এটা সন্তুষ্টি পালে। সেইদিনা আহি সি তাইৰ ফোন নাম্বাৰটোকে চাই কিবা এটা বিশেষ আনন্দ পালে। লাহে লাহে কলেজত সদায় লগ পোৱা ছোৱালীজনীক ৰাতি ফোন এটা নকৰিলে তাৰ ভালেই নলগা হ'ল।
সদায় তাৰ একেকেইটাই প্ৰশ্ন। কি কৰিছা অনন্যা? আজি পঢ়িলানে? ভাত কেতিয়া খাবা? বছ এনেকৈ সিহঁতে চলাই গৈছিল সিহঁতৰ প্ৰতিদিনৰ কামৰ মাজতো। কলেজত লগ পাই অহাৰ পাছতো সিহঁতৰ দৈনিক মিটিংখন সন্ধ্যা 8:30 বজাৰ পৰা 9টা বা কেতিয়াবা অকণমান বেছি। কিন্তু সদায় ভালদৰে গৈ থকাৰ মাজতো এদিন বিঘিনি আহিল সিহঁতৰ মিটিংখনত। সি দৈনিক সোধাৰ দৰেই সুধিলে, কি কৰিছা অনন্যা? অলপ সময় মাত নাই। সি আকৌ সুধিলে, ঐ কি কৰিছা নোকোৱা যে? সিফালৰ পৰা এজন ডাঙৰ মানুহৰ মাত। নীলক উভতাই প্ৰশ্ন কৰিছে, কোনে কৈছা তুমি? তাৰ উত্তৰ নাই। মই নীল, মানে নীল। মই তাইৰ লগৰে। আপুনি খুৰা, মানে তাইৰ দেউতাক নেকি? হয়, তাই পঢ়ি আছে, এতিয়া দিব নোৱাৰিম। আৰু তাৰপিছত ফোনটো শেষ। পিছদিনা কলেজত সি তাইক কেইবাবাৰো বিচাৰিলে, কিন্তু নাই। গা বেয়া থাকিলেও ক্লাছ কৰিবলৈ অহা ছোৱালীজনী সেইদিনা কলেজ নাহিল। তাৰ মনটো সহ্য নহ'ল। ফোন কৰিলেও বাৰে বাৰে তাইৰ ফোনটো অফ দেখাই আছে। অৱশেষত তাৰ বন্ধু ভাস্কৰৰ সৈতে কথা পাতি সি এটা সিদ্ধান্ত কৰিলে। নীল আৰু ভাস্কৰে মিলি এটা সিদ্ধান্ত কৰিলে যে আজি যেনেকৈ নহওক যিকোনো উপায়েৰে সিহঁত দুয়োটা তাই ঘৰলৈ যাব। সেই সময়ত সিহঁত দুয়োটাৰ এই কথাৰ সাক্ষী আছিল সিহঁতৰ আৰু এজন বিশ্বাসী বন্ধু অভি। এতিয়া সিহঁত দুটাৰ নহয়, তিনিটাৰে মনত এটাই চিন্তা, কেনেকৈ আজি সিহঁত অনন্যাৰ ঘৰলৈ যাব। অভিয়ে ক'লে, মই আছোঁ যেতিয়া কিহৰ চিন্তা। তাৰ সদায় কোৱা একেটা ডাইলগ। কথামতেই বেলেগ একো চিন্তা নকৰাকৈ তিনিওটা আবেলি অনন্যাৰ ঘৰলৈ বুলি ওলাল। কিন্তু আহিল আকৌ এটা সমস্যা। বাইক এখন, মানুহ 3টা, কেনেকৈ যোৱা হ'ব? আকৌ প্লেন মাষ্টাৰৰ নতুন আইডিয়া, হ'ব একো নাই, কোনোবা এটা অলপ আগত নামি দিলেই হ'ল। তাৰপিছত আমি তাইৰ ঘৰৰ পৰা ফোনত এনেকৈ কথা পাতিম। অঁ, তই এই অনন্যাৰ ঘৰৰ ওচৰতে আছ নেকি? আৰে আমিও তাইৰ ঘৰত আছোঁ। আমি এই ঘৰলৈকে আহিছিলোঁ কাম এটাত, তইও আহি যা। অভিৰ মতে এনেকৈ ক'লে নিশ্চয় তোক মাতিব তাইৰ ঘৰলৈ। কিন্তু এতিয়া সেই বাইকৰ পৰা আগতে নামি দিয়াজন কোন হ'ব? বাইকৰ মালিক মানে প্লেন মাষ্টাৰ অভি কেতিয়াও আগত নানামে। নীলটো যাবই, থাকিল ভাস্কৰ মানে আগত নামি দিয়া আৰু ফোন অহালৈ ৰ'বলগীয়াজন হৈ পৰিল ভাস্কৰ। সিও সন্মত হ'ল, কাৰণ বন্ধুৰ কথা আছে ভাই। প্লেন মাষ্টাৰৰ কথামতেই সকলো হ'ল। ভাস্কৰৰ অলপ আগত এখন দোকানৰ ওচৰত নমাই ফোন কৰালৈকৈ ৰ'বকৈ সিহঁত দুয়োটা তাইৰ ঘৰলৈ বুলি আগবাঢ়িল। পিছে তাইৰ ঘৰৰ চোতালত 2খন গাড়ী, ঘৰৰ বাৰান্দাত মানুহ বহি আছে। নীলে ক'লে, নাই নোসোমাওঁ, ঘূৰি দিওঁ ব'লা। কিন্তু প্লেন মাষ্টাৰে কোনো কাৰণতে ঘূৰি দিয়াৰ নাম নলয়। দুয়োটাই গেট খুলি ঘৰৰ ফালে আগবাঢ়িল। বাৰান্দাত থকা এজনে সিহঁত দুয়োজনক চিনি নাপায় যদিও ভিতৰলৈ আহা বুলি হাঁহি এটা মাৰি মাতি লৈ গ'ল। কিছু সময়ৰ পিছত ভিতৰৰ পৰা অনন্যাৰ দেউতাক ওলাই আহিলে। প্ৰথম চিনাকি হ'ল। নীলৰ নামটো শুনাৰ পিছতেই দেউতাকে প্ৰশ্ন কৰিলে, যোৱাকালি তুমি ফোন কৰিছিলা নেকি বাৰু? ফোনটো তাই চাৰ্জত লগাই থৈছিল। বাজি থকা দেখিহে মই ধৰিলোঁ। দেউতাকৰ পুনৰ প্ৰশ্ন, তোমালোক তাইৰ লগৰ, মানে একেই ডিপাৰ্টমেণ্ট নেকি? নীলৰ মুখৰে একো উত্তৰ নোলাওঁতেই প্লেন মাষ্টাৰে টপককৈ মাতিলে, হয় খুৰা, আমি একেটা ডিপাৰ্টমেণ্ট। পুনৰ দেউতাকৰ তৃতীয় প্ৰশ্ন। ভাল কথা দিয়া, তাইৰ বন্ধু বুলিবলৈ ল'ৰা তেনেকৈ নাই, ভালকৈ থাকিবা মিলিজুলি। পিছে আজি কিবা দৰকাৰত আহিলা নেকি আমাৰ ঘৰলৈ? ভালেই কৰিলা আজিৰ দিনটোত আহিলা। আজি ঘৰত সৰুকৈ পূজা এভাগ আছিলে। তাৰে ঘৰৰ 2-এজন আলহী আগফালে বহি আছে। তেনেকুৱাতে অনন্যা আহিল।
দেউতাকৰ কিবা কামত আহিছে নেকি সোধা প্ৰশ্নৰ উত্তৰ নীলে ভাবি থাকোঁতেই গ'ল। প্লেন মাষ্টাৰৰ পুনৰ উত্তৰ, নাই তেনেকুৱা বিশেষ একো নাই খুৰা, কিন্তু অনন্যাৰ ওচৰত মোৰ কিতাপ এখন আছিলে। নোট বনাবলৈ আজি প্ৰয়োজন হ'ল, সেইকাৰণে ভাবিলোঁ তাই কলেজ নাই যোৱা যেতিয়া ঘৰৰ পৰাই লৈ আহোঁগৈ। তেতিয়া নীলে ভাবিলে, আৰে এইটো কি উত্তৰ দিলেই, শেষ কৰিলে চব। অনন্যাই সিহঁত দুয়োটাৰ ফালে অলপ খঙেৰে চালে আৰু উত্তৰ দিলে, আজি মই নিলোৱেহেঁতেন, কলেজ যোৱা নহ'ল বাবে দিব নোৱাৰিলোঁ, বেয়া নাপাবা, লৈ যাবা ৰ'বা। তেতিয়া অনন্যাৰ দেউতাকে তাইক ক'লে, নেপায় মাজনী, কাৰোবাৰ কিতাপ আনিলে যদিহে সময়ত দিব নোৱাৰা তেতিয়া আগতীয়াকৈ ক'ব লাগে, আগলৈ এনেকুৱা ভুল নকৰিবা। বেচেৰি, একো কিতাপ ননাকৈ তাইৰ কথা শুনিব লগা হ'ল। কি উত্তৰ দিব তাই? খঙত তাইৰ চকু পানী ওলাওঁ ওলাওঁ। একো কিতাপ ননাকৈ তাইৰ কথা শুনিব লগা হৈছে। কিন্তু সেই সময়ত প্লেন মাষ্টাৰৰ কথাই বহুত কাম দিলে। অভিয়ে ক'লে, একো নাই খুৰা, আমি কিতাপ নিম বুলি অহা নাই নহয়, আপোনালোকৰ লগতো চিনাকি হওঁ বুলিহে আহিলোঁ। ওলাই আহিছিলোঁৱে আমি, ভাবিলোঁ আহিছোঁ যেতিয়া সোমায়ে যাওঁ। তাৰ সেই কথাষাৰে যেন পৰিৱেশটো অলপ আগতকৈ ভাল কৰিলে। পুনৰ আগৰ অৱস্থা পালেগৈ। অনন্যাৰ দেউতাকে সিহঁত দুয়োটাকে চাহ তাহ খাই যাবলৈ কৈ আগফালে আলহীৰ লগত কথা পাতিবলৈ গ'ল। অনন্যাই দুয়োটালৈ চাই ক'লে, আৰে তোমালোক ঘৰ পালাহি যে একো নোকোৱাকৈ, কিয়? আৰু মোৰ লগৰ বুলি ক'লা, একে ডিপাৰ্টমেণ্টৰ, কিয় মিছা কথা ক'লা? অভিয়ে আকৌ ক'লে, আমাৰ হাতত উপায় নাছিলে, কি ক'ম, সেইকাৰণে তেনেকৈ ক'লোঁ। কালিৰ পৰা ফোন অফ। সেই নীলে ক'লে যে ঘৰলৈকে যাওঁ। হ'ব তুমি চাহ বনালে বনোৱাগৈ, নহ'লে আমি যাওঁ। সেই সময়ত অনন্যাৰ মনটো আগতকৈ ভাল হ'ল। তাই ক'লে, বহা বহা, মই চাহ বনাওঁগৈ। ইমানখিনি পৰিস্থিতি পাৰ হৈ সকলো ঠিক হোৱাৰ পিছত সিহঁত দুয়োটাৰ ভাস্কৰলৈ মনত পৰিল। এতিয়া তাক কেনেকৈ অনা হয়? বেচেৰা এনেই ৰৈ আছে ইমান দেৰিৰ পৰা। প্লেন মতে অভিয়ে ইনিচকৈ ডাঙৰকৈ কথা পাতিবলৈ ধৰিলে, যাতে কোনোবাই তাৰ কথাখিনি শুনে। অঁ, তই কি কৰি আছ? অঁ, তই এইখিনিতে আছ নেকি? আমিও এই অনন্যাৰ ঘৰৰ ওচৰতে আহিছোঁ, মানে তাই ঘৰতে আছোঁ। ৰবি ৰবি, আমি সিহঁতৰ গেটৰ ওচৰলৈকে ওলাই গৈছোঁ, দেখিবিয়ে আমাক। এইবুলি সিহঁত দুয়োটা ওলাই যাওঁতেই অনন্যাৰ দেউতাকে সুধিলে, ক'ত যোৱা? কোনোবা আহিছে নেকি? মানে তোমালোক চাহ তাহ খালা জানো? নীলে প্ৰথমবাৰলৈ ক'বলৈ সুবিধা পালে। সি ক'লে, নাই খুৰা, আমি আছোঁ, মানে লগৰ এজন এইফালেদি গৈছিল, ফোন কৰোঁতে গম পালোঁ। আমাৰ একেই ডিপাৰ্টমেণ্টৰে, ভাবিলোঁ লগ কৰি আহোঁ বাহিৰত। অনন্যাৰ দেউতাকে হাঁহি এটা মাৰি ক'লে, অকল লগ কৰি গুচি নাহিবা, তেওঁকো লগত লৈ আহা। তোমালোকৰ লগত চিনাকি হ'লোৱেই যেতিয়া তেওঁৰ লগতো হওঁ। ৱাহ, কথামতেই কাম হ'ল। ভাস্কৰো আহি বহিলহি, চিনাকিও হ'ল। পিছে অনন্যাই দুকাপ চাহ আনি আৰু এজন সদস্যক দেখি আচৰিত হ'ল। তাই নীলক ওচৰৰ পৰা আহি ক'লে, তোমালোক তিনিজনেই আহিছানে গেটৰ বাহিৰত আৰু কাৰোবাৰ ৰখাই থৈ আহিছা? সেই বুলি কৈ তাই ভাস্কৰৰ বাবে আকৌ চাহ আনিব গ'ল। এয়া আছিল নীল আৰু অনন্যাৰ প্ৰেম কাহিনীৰ প্ৰথম খণ্ড। যদিহে আপোনালোকে ইয়াৰ পিছৰখিনি জানিবলৈ অকণমান হ'লেও ইচ্ছা প্ৰকাশ কৰে, তেনেহ'লে ছাবস্ক্ৰাইব কৰক মোৰ চেনেল। ধন্যবাদ।